পাকে 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 চন্দকৰ নিমাজুলি কিমান বাট ইফালে নাচাবি সিফালে নাচাবি মাজতে নাচি থাক নাচোনত লাগিব পাক ৱাচিং পাউডাৰ নিমা খুৰাদেউ কি কৰিছে? এনেও চোফাখনতে বহি বহি টোপনি আহি গৈছিলে, তাকে অকণমান শুই লৈছিলোঁ। আহা তোমালোকক মই চিনি পোৱা নাই দেখোন। তোমালোক কোন হয়নো? আমি জংঘল পাৰ্টিৰ বছ খুৰাদেউ। কি? মই তোমালোক কিয় আহিলা আমাৰ ঘৰলৈ কিয় আহিছা বাৰুতে? খুৰাদেউ, ঘৰত যি গহনা পাতি সোণৰ সা সম্পত্তি ধন টকা পইচা আছে চব উলিয়াই দিয়ক আৰু দেই, এতিয়া আমি লৈ যাম। আমাৰ ঘৰত এইবিলাক একো নাই নহয়, আমি চব বেংকতহে থওঁ। আমাৰ ঘৰত আমি একোৱেই নথওঁ, টকা পইচা সা সম্পত্তি লকাৰতে চব থৈ দিওঁ বেংকৰ। আমাৰ ঘৰত একো নোপোৱা, তোমালোক যোৱাগে যোৱা। না চাহ পানী কিবা খাই যাবা নেকি কোৱা, আমাক খুৰী এৰাক চাহ বনাব কওঁ। খুৰাদেউ নাটক নকৰিব দেই, নাটক নকৰিব। তাকি আপোনাৰ নাকৰ ফুটাত জ্বলাম মই চাকি। ঐ লেৰেলা, হাথিয়াৰ উলিয়া। ভাইটি কি কৰিছা? এইবিলাক কি উলিয়াইছা? দেখিছেনে মোৰ চুগাৰটো বাঢ়ি আহিছে, প্ৰেচাৰটোও বাঢ়ি গৈছে চাগে। এইবিলাক সুমুৱাই থোৱাচোন, এইবিলাক নোহোৱাকেও আমি কথা বতৰা পাতিব পাৰো নহয়। সুমুৱাই থোৱাচোন, এইবিলাক সুমুৱাই থোৱা। দেখিছা মোৰ প্ৰেচাৰটো একে মাথাত মাৰিছেগৈ। আবাস তাকি আজি খুৰাদেউ নাকৰ ফুটাত জ্বলাম আমি চাকি। হয়নে? কোন আহিছে বাৰুতে? আপোনালোক কোন? চিনি পোৱা নাই দেখোন। তোমালোক দুটা আকৌ ভিতৰৰ পৰা ওলাই কিয় আহিলা? মই কি অকলে কমি আছিলো নেকি? তোমালোক দুটাও যে আহি পেলাই সন্মুখতে ওলালাহি, কাম পোৱা নাছিলা আৰু। হয়নে? আপুনি কথা নাই বতৰা নাই, ল'ৰাটোক কিয় বাৰুতে মাৰিছে? হেৰা, তুমি মনে মনে থাকা। এই ভাইহঁত আহিছে নহয় তোমাৰ মাৰা ঘৰৰ পৰা, যোৱা চাহ পানী যোগাৰ কৰাগৈ। হয়নে? তোমালোক আমাৰ আমগুৰিৰ পৰা আহিছা? বহা চাহ পানী খাই যাবা। কিন্তু ভাইটি, তোমাৰ হাতত সজাল যে ইমান ডাঙৰ বন্দুক পৰাই আছা কিয়া? লেলা, খুৰীয়েৰৰ নাকলৈ বন্দুকৰ গুলি এডাল মাৰিলে তেতিয়া গম পাব খুৰীয়েৰে আমি ক'ৰ পৰা আহিছো। তোমালোক ডকাইতহে ন? জহনীত যদি তই মাৰৰ ঘৰৰ পৰা ভাইহঁত আহিছে বুলি ভাবিছিলি? চিকৰা, তক কাক মাইকী ডকাইত বুলি ক'ব আহিছ হা? মই লেডি ডন হে, লেডি ডন। খুৰাদেউ, ফুটাই দিম নেকি এটা আপোনালৈ নিচানাটো লগাই পেলাই? সোনকালে কথা বতৰা বাদ দি পেলাই বেগ এটা লৈ আহক, আৰু সোণৰ গহনা পাতি কি আছে লৈ আহক দেই, নহ'লে এটা ফুটাই দিম। খুৰাদেউ, সোনকালে আনক, যাওক। তাকি নহ'লে আপোনাৰ নাকৰ ফুটাত আজি জ্বলাম মই চাকি। বোলে লাও খা বেঙেনা খা ডকাইত কেইটাৰ দম চা। চিকৰা চুপ, এক গুলি মাৰিম একেবাৰে পেৰকৈ হাগি পেলাবি। হেৰা, ভিতৰলে বোলা। গড্ৰেজটো খুলি কি বস্তু আছে আনি পেলাই ভাইহঁতক দি পঠোৱাহি, নহ'লে গুলি মাৰি থৈ যাব তিনিওটাকে, তেতিয়া গম পাবা। চিকৰা, ঘৰৰ মালিক নাথাকোতে টেবুলত থকা ভাল বস্তুবিলাক খাই ল। এনেওতো আমি জংঘলত খাব নাপাওঁৱেই, আকৌ পুলিচে খেদি ফুৰিলে কিমান দিনলৈ খেদিব ঠিকেই নাই। সেইকাৰণে আজি টপে খাই ল মিঠাই সোপা। ভাইটিহঁত, খং ৰাগ নকৰিবা। যি বস্তু দিছো তাতে সন্তুষ্ট হৈ পেলাই যোৱাগে আৰু যোৱা। ইয়াতকে আৰু বেছি আমাৰ ঘৰত একো নাই। টকা 10 লাখ মান দিছো, খুৰীয়েৰা সোণৰ গহনাখিনি দিছো, আকৌ ভেচেলাৰ যে স্কুলৰ কাঠ পেঞ্চিলৰ ৰং চং চব দি দিছো আৰু দেই। এইখিনিকে লৈ যোৱাগে আৰু দেই। থেংক ইউ খুৰাদেউ, থেংক ইউ। তাকি আপোনালোকৰ নাকত জ্বলাবলৈ বাকী থাকি গ'ল দেই চাকি। হ'ব, এতিয়া তোমালোক যোৱা। আকৌ কেতিয়াবালৈ আহি পেলাই মোৰ নাকত চাকি জ্বলাই থৈ যাবাহি দেই। ডকাইত কেইটাই মোৰ ধন সম্পত্তি টকা পইচা চব লৈ গ'ল। মই কি কওঁ এতিয়া? আপুনি মাইকী মানুহৰ নিচিনাকৈ পেনকে কান্দি থাকিব নালাগে। যাওক, পুলিচৰ ওচৰলৈ খবৰটো দি আহকগৈ। FIR এখন লিখাই থৈ আহিব, যাওক। দেউতা, ময়ো যাম, ব'লা। চামলা, ভালকে চা আগলৈ, ডকাইত কেইটা আহিছে নেকি? নাই অহা ছাৰ, নাই অহা। মই ভালকৈ চাই আছোঁ, আপুনি বহি থাকক। ছাৰ, গাখীৰ চাহ একাপ আনি দিম নেকি বহি খাবলৈ? চাহ নাখাওঁ এতিয়া, সন্ধিয়া গৈ মালটোৱে খাই দিম আৰু দেই। তই ভালকে নিজৰ কাম কৰি থাক, বন্দুক তৰাই থাকিবি খালি, আহিলে ফুটাবিহে আৰু। ছাৰ, আপুনি নিশ্চিন্ত মানে বহি থাকক।
আমি বন্দুকত একে ধৰি আছো খালি আহিলি মই ফুটাম অ' বছ মালটো ভগাব লাগিছিল নহয় ক'ৰবাত বহি লৈ বল বল এই জংঘলৰ মাজতে বহি লৈ পেলাই মালটো পুৰা একেবাৰে ভগাই পেলাম দেই 3 ভাগ কৰিম এভাগ তোৰ এভাগ মোৰ আৰু এভাগ এই কাঞ্চিৰ অ' বছ এইটো পুলিচ দেখোন অ পলা 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 এই হাৰামিহঁত হেণ্ডছ আপ रुक जाओ नहीं तो गुली मार दूंगा ওইলে এলা হাত ওপৰত লাঙি দে নহ'লে সিংহমে গুলি মাৰি দিব তহঁতে বোলে ভেচেলাৰ ঘৰত ডকাইত কৰি আহিছ মই ইনফৰমেশ্যন পাইছোঁ আৰু এই বেগবিলাক দেখাচোন বেগত কি আছে বেগত কি আছে ন অ' কাঞ্চি আমাৰ বেগত কি আছে ন কাপোৰ আছে ন অ' ছাৰ আমাৰ বেগত কাপোৰ আছে কাপোৰ হাবিলদাৰ ইহঁতৰ বেগবিলাক চেক কৰা ছাৰ ইহঁতৰ বেগত টকা আৰু সৰু পোৱালীৰ স্কুলৰ ৰং পেঞ্চিল কাঠ পেঞ্চিল ৰবৰ এইবিলাক আৰু অলপমান সোণৰ গহনা পাতি আছে ধৰ ইহঁতক আৰু গাড়ীত বহাই লৈ থানালৈ লৈ ব'ল আজি ৰাতি পুৰা ইহঁতক যে টীকাকৰণ কৰি দিয়া হ'ব দেই তেল লগাই পেলাই একদম ধৰি ইহঁতক পুৰা গাড়ীত বহা আৰু থানালৈ চালান দি দে এই বল 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 তেৰি মেৰি নকৰিবি গুলি মাৰি দিম বল গাড়ীতে বহ মই পাহৰিয়ে গৈছিলোঁ ঘৰলৈ যোৱাৰ আগতে কৈ যাওঁ দেই এই যে মোৰ চেনেলটো আপোনালোকে আকৌ নতুন ভিডিঅ' চাবলৈ মন যায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব এতিয়া যাওঁ দেই টাটা বাই বাই